হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালেই চাগে। আৰু প্ৰথমতে কৈ লৈছোঁ, মোৰ ইউটিউব চেনেলত আমাৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি গৈ আছোঁ ভূটানলৈ। আমি চাৰিজন ফ্ৰেণ্ড যাম তেনেকৈ। তেওঁলোক বেলেগ বেলেগ ঠাইত আছে, গোটেইকেইজন লগ হ'ম আমি জালুকবাৰীত গৈ আছোঁ। বতৰ পানীটো ভালেই হ'লেই হয় আৰু যদি জানেই আপোনালোকে বতৰৰ ওপৰত ডিপেণ্ড কৰে, বিশেষকৈ বাইক চলোৱাসকলৰ কাৰণে। বতৰটো যদি কেনেবাকৈ বেয়া হৈ যায়, গোটেই প্লেনিংখিনি পণ্ড হৈ যায়, টাইম নিমিলে ন। গতিকে আশা কৰোঁ ভাল হ'ব আৰু আপোনালোকেও উইচ কৰিব। বৰ্তমান আমি যাব লাগিব লেফ্ট ছাইডে, আগত গৈ ক্ৰচিং আছে, তাতে ইউ টাৰ্ণ লৈ আকৌ ইফালে যাব লাগিব। এখন চানমাৰী ব্ৰিজ হয়, চাই লওক, খুব ভাল দৃশ্য। কিন্তু মই ভালকৈ উঠাব নোৱাৰিম চাগে, কাৰণ বাইকত আছোঁ ন, আৰু ৰৈ দিলে সময় নিমিলিব। কিন্তু এনেকুৱা লাগিছে যোৱা গাড়ীখিনিও গৈ আছে এইটো লেনতে, অহাখিনিও এইটো লেনতে আহি আছে। কথাটো কি হৈছে? মই ক্ৰচিং কৰিবৰ কাৰণে আহিছিলোঁ, ইউ টাৰ্ণ ল'ম, কিন্তু অহাখিনিও আহি আছে। গতিকে মোৰ এনেকুৱা লাগিছে মৰ্ণিং সময় হয় ন, সেইকাৰণে চাগে ৰাতিপুৱা মানুহবোৰে খোজকাঢ়িবলৈ আহে, আৰু সেইটো কাৰণে ইটো লেন বন্ধ কৰি থৈছে চাগে। গতিকে মই ইয়াৰ পৰাই ইউ টাৰ্ণ ল'লোঁ। ৰৈ দিওঁ ইয়াতে অলপ, ফোন আহিছে চাগে, চাই লওঁচোন ফোনটো। ৰবলৈ তাৰ ঘৰৰ ওচৰলৈ ওলাই আহিব, হাইৱেত। মই তাক কৈছোঁ আৰু 15 মিনিটৰ পাছত ওলাই আহা বোলো। শুনিছে নহয়, মই আছোঁ এতিয়া চানমাৰীতে। সিহঁতক এনেই কৈ দিলোঁ গুৱাহাটী ক্লাবত আছোঁ বুলি। এতিয়া মোৰ বহুত দূৰ যাব লাগে, গতিকে যাওঁ, কিমান পাৰোঁ সোনকালে যাওঁ। ATM-তো সোমাব আছে। যোৱাৰ প্লেনিংটো আছিলে 5:30মানতে ওলোৱা কথা। বৰ্তমান 6:30-7টামানেই বাজিলে, আৰু 6:30-7টামান। ৰাতিপুৱা আপোনালোকে এটা কথা চাব, এইটো ৰাস্তাত যদি কেনেবাকৈ আপোনালোকে 9টাৰ পাছত আহে নহয়, মূৰ বেয়া হৈ যাব। কিছুমানে গৰম দিনত মূৰ বেয়া হৈ যাব, এনেকুৱা অৱস্থা হয়। কিন্তু এতিয়া খোলা পাইছোঁ, ঠিকে আছে। ATM পালে সোমাব লাগিব, হয়তো দেখা নিচিনা লাগিছে, গতিকে ইয়াতে পাৰ হওঁ। ATM টকা লাগে, টকা নহ'লে চব মিছা। বলক, দেৰি নকৰোঁ, গৈ থাকোঁ।
তো জাম লাগিব শুৰু হৈ গৈছে, এনেকৈ নহ'ব। ব'লা সেউজী মামা, ব'লা ব'লা। তো লেট হৈছে গম পাইছে, অলপ ফালি দিওঁ। তো আপোনালোকে চাই থাকক। এইটো ৰাস্তাও বন্ধ, সেইফালেদি যোৱা হ'লে আমাৰ সুবিধা হ'ল হয়। ৰাস্তাটো ভালকৈ চিনি পাওঁ। এইখন যিখন দলঙত আহি আছোঁ গম পাইছেনে, এইখনেই হৈ গ'ল আমাৰ নতুন শৰাইঘাটখন। আৰু বৰ্তমান সৌ দলংখন দেখিছে, সেইখন আমাৰ পুৰণি শৰাইঘাট আৰু সেইখন মেৰামতি কাম চলি আছে। সেইকাৰণে নতুন শৰাইঘাটখনতে অহা যোৱা দুটাই মানে কৰা হৈছে আৰু বুজি পাইছে চাগে, মানে 2way হৈ আছে। তো সোনকালে আমাৰ পুৰণা শৰাইঘাটখন ঠিক হ'ব লাগে। সেইখন শৰাইঘাটৰ লগত অসমৰ বহুত মানে ইতিহাস জড়িত হৈ আছে। তো ভাল লাগিব। অকল ভালেই হ'ব নালাগে, আৰু অলপ হেৰিয়ত বনাব লাগে, উন্নতমান কৰিব লাগে বস্তুটো, উন্নত কৰি পেলানি যাতে আৰু তাতে লোড বেছি ল'ব পাৰি, তেনেকুৱা কিছুমান তেনেকুৱা টাইপত মেৰামতি কৰিব লাগে। যে এডোখৰ ভাগি আছে, এইখন এডোখৰ বনাই দিওঁ, তেনেকুৱা হ'ব নালাগে। আৰু আপোনালোকক ইণ্ট্ৰডিউচ কৰিব পাহৰি গৈছোঁ হা। এই আগত গৈ থকা RSখনত 2জন বন্ধু আছে আৰু মোৰখনত 2জন বন্ধু আছোঁ। আমি মুঠতে 4জন। তো আমি 4জনে গৈ আছোঁ বৰ্তমান ভূটানলৈ। আৰু একজেক্টলি ৰাস্তাখিনি গম নাপাওঁ আৰু একজেক্টলি ঠাইখিনিও গম নাপাওঁ, গতিকে তো আপোনালোকক ইমান ইনফৰ্মেশ্যন চাগে দিব নোৱাৰিম। তথাপিও গম পোৱাখিনি কৈ যাম। আৰু গুগল হেৰিয়ত কোৱা মতে গুগল মেপে কৈছে আমাক যে তামোলপুৰ ৰোডত যাব লাগিব আৰু গুৱাহাটীৰ পৰা মানে জালুকবাৰীৰ পৰা কৈছোঁ হা, জালুকবাৰীৰ পৰা ভূটানলৈকে 95 কিলোমিটাৰমান হৈ যায়। তো খুব ওচৰেই হয়, কাৰণ এখন বেলেগ দেশ ন। ব'লক একেলগে যাওঁ, ফৰেন কাউণ্ট্ৰি অলপ এক্সপ্ল'ৰ কৰি আহোঁ, নেচাৰেল বিউটিখিনি এক্সপ্ল'ৰ কৰিম, আপোনালোকক দেখুৱাম। কিন্তু আমাৰ চাওক, নৰ্থ ইষ্টৰ প্ৰাকৃতিক সৌন্দৰ্য ইমান বেয়া নহয় হা। আপুনি চাওক এই ভিউটো, কথা ক'ব মন নাযায়, অকল আপোনালোকক এই ভিউটোৱে দেখাই যাব মন যায়। চাওকচোন অকণমান ভালকৈ, একদম ধুনীয়াকৈ চাওক ঠাইবোৰ। বতাহ জুখিছে, এই হাতটো হিলাই দেখিছে, শিকি লওক। সঁচাই পাহাৰে সৈতে গছ উল্টা কৰি দিলোঁ। কি হ'ল আকৌ? চাহ খোৱা? অঁ ব'লা বাইক ভৰাই দিওঁ, ব'লা। তুমি চাহ খালা? মই একো নাখাওঁ। नहीं मिलेगा चाय, बहुत सुबह है। लोग दुकान खोला ही नहीं अभी तक, तो कैसे मिलेगा? फिर से पूछते हैं, अगर मिल गया तो पी लेंगे, नहीं मिला तो फिर सफ़र शुरू हो जाएगा। जैसे ये सब सजा के रखा है ना मिठाई सब, तो चाय मिल सकता ऐसा सोचा था लेकिन नहीं मिला।
अरे भूटान जल्दी आ जाओ हमारे करीब कहाँ हो तुम हम लोग थक गए हैं এইটো পানী যোৱা নাই ভিডিঅ' কৰি আছোঁ একচুৱেলি আমি ৰাস্তাটো মিছ কৰি মানে এইটো ৰাস্তা নহয় তো ৰং ৱেত আহি গ'লোঁ তো আকৌ মেপত মিলাওঁ উভতো সেইফালে নদী আছে দেখিছে ফাইনেলি আমি ভূটানত আৰু এইটো হ'ল ভূটানৰ এটা তেল ডিপু আৰু ইয়াত তেলৰ দাম পেট্ৰলৰ 52 ৰুপিজ পাৰ লিটাৰ ইণ্ডিয়ান কাৰেঞ্চি আৰু বলক আমি এতিয়া ভূটান চাওঁ ভূটানৰ ফ্ৰণ্ট গেটখন আপোনালোকক সোমাই যাওঁতে দেখাব নোৱাৰিলোঁ এতিয়া চাওক কি ধুনীয়া চাওক না আৰু দেখিব এনেকুৱা বহুত আৰে ডিজাইন মানে কি ক'ম আৰ্কিটেকচাৰ ক'ৰ আৰ্কিটেকচাৰ উঠাই আনিলে বলক বলক আৰু গেটত আমাক এটা কথা কৈ পঠাইছে যে ইয়াত ট্ৰেফিক ৰুলটো বহুত বেছি ফ'ল' কৰে গতিকে আমি ৰুল ভাঙিলে বেয়া হ'বই নহয় মানে কি আৰু ফাইন চাইন ভৰিব লাগিব বাজেট নিমিলিব ন আমি এটা কম বাজেটত ফুৰি আহিম বুলি ওলাইছোঁ জানেই এইটো একচুৱেলি ওৱান ৱে হয় আৰু সেইকাৰণে আমাক পুলিচজনে ঘূৰি যাব ক'লে তো ঘূৰি দিওঁ ইয়াতে আমিও গম নাপাওঁ ন বৰ্ড চাব লাগিছিলে বিল্ডিংবোৰ চাওক ভালকৈ চাওকচোন বিল্ডিংখিনি আৰু একে কালাৰতে মানে প্ৰায়খিনি বিল্ডিং একে কালাৰতে দেখিব ভাল লাগে কিন্তু কালাৰটো বিৰাট শ্বুট কৰিছে কৈছোঁ নহয় ঘৰবোৰত আৰু চাফ চিকুণ চাওক নাই ইমান চাফ চিকুণ ক'তো পিক অকণমান নাপায় কাগজ পেলাই থৈছে কিবা বোলে তেনেকুৱা একো নাই क्या है फीस अरे कोक ले लेते कोक ले लो एक और ले ले মিলাই দিয়া এইটো আপোনালোকে চাব পাৰে বুকৰ দাম ইয়াত 50 এইটো ওলাইছে 55 মই আপোনালোকক ভালকৈ দেখাব পৰা নাই চাই লওক 55 আৰু এইবোৰ চব হেৰিৰ কাৰণে পাৰ্কিঙৰ কাৰণে কি ধুনীয়া ঠাইবোৰ বনাই থৈছে এনেকৈ পাৰ্কিং এই স্পটবোৰতে থৈ যায় বোলো তো দেৰি নকৰোঁ অলৰেডি আমি বহুত দেৰি কৰিলোঁ কাৰণ আমি ৰাস্তা লষ্ট হ'লোঁ ন ৰাস্তাত তো দেৰিটো হৈ গ'ল গতিকে বৰ বিশেষ দেৰি নকৰোঁ আৰু আপোনালোকক প্ৰায় ঠাইখিনি এনেকৈয়ে দেখাম বাইকতে য'ত বেছি ভাল লাগে তাতে ৰ'ম কিছুমান ঠাই হয়তো ভাল লগা ঠাইও ৰ'ব নোৱাৰিম কাৰণ পাৰ হৈ গুচি গ'লে অলপ দিগদাৰো হ'ব এইটো চাওক বহুত ধুনীয়া কিন্তু আমি নৰলোঁ ইয়াত মানে আমি ভাবিছিলোঁ ঘূৰি আহি ৰ'ম কিন্তু আমি বেলেগ এটা ৰাস্তাইদি ওলাই গুচি গ'লোগৈ ঘূৰি আহোঁতে
এতিয়া ক'ত যাওঁ কেনেকৈ যাওঁ একো ভাবি পোৱা নাই, কাৰণ ওৱান ৱে থাকে প্ৰায়খিনিয়ে। চাব লাগিব, বৰ্ডখিনি পঢ়িব লাগিব। আমাৰ ইণ্ডিয়াত হোৱা হ'লে চাগে এইটো এনেকৈ ঘূৰি নগ'লেহেঁতেন চাৰ্কেলটো, কিন্তু ইয়াত ঘূৰি যাবই লাগিব। হয়তো আপোনাৰ ট্ৰেফিক পুলিচ নাথাকে, কিন্তু চাওক য'ত ট্ৰেফিক পুলিচ নাই তাতো ফ'ল' কৰে ৰুল। আমাৰ ইয়াততো আৰু শিকিব লাগিব কিছুমান। আমাৰ তাত চাগে এনেকৈ এখন দলং থকা হ'লে ধুয়াই পিকাই লেতেৰা কৰি অৱস্থা নাইকিয়া কৰিলেহেঁতেন। চাওকচোন কাপোৰকেইখনো বগা, ইমান চাফ চিকুণ। আৰু সৌৱা হ'ল ভূটানৰ ৰজা। কাৰণ জানে আপোনালোকে ভূটানখন ৰজাই শাসন কৰে। আৰ্কিটেকচাৰেল ডিজাইন প্লাছ প্ৰাকৃতিক সৌন্দৰ্য কি কম। চাই যাওক হা আপোনালোকে, বেছি কথা নকওঁ, মানে কথা কৈ থাকিলে আপোনালোকে চাগে চাবলৈ নোৱাৰিব। পাৰিব কিয় নোৱাৰিব, চেষ্টা কৰিব লাগিব। বলক গৈ থাকোঁ। देखो ठीक से देखो मगर प्यार से देखो मगर प्यार से। এই বুদ্ধিষ্ট ফ্লেগখন বহুত ভাল লাগে দেই। টিবেটান ফ্লেগ নে বুদ্ধিষ্ট ফ্লেগ কিবা এটা কয় আৰু, নামটো নাজানো, কিন্তু ভাল লাগে। ইয়াৰ মানুহখিনি হেল্ডি নহ'ব কিয়? নেচাৰেল ৰিচোৰ্চখিনি ইমান ধুনীয়াকৈ মানে কি ক'ম, ইমান ধুনীয়াকৈ হেৰি কৰিছে, মানে প্ৰিজাৰ্ভ কৰিছে। তো মানুহখিনি বহুতেই হেল্ডি ইয়াৰ, হৃষ্টপুষ্ট। ৱাও। আৰু আমাৰবোৰ পলিউশ্যন আমি নিজে সৃষ্টি কৰোঁ ন, গোটেই লেতেৰা ধূলি বালি, যেতিয়া ধূলি মিক্স হৈ যায় ন, এইবোৰ উশাহত আমাৰ আয়ুস কমাই দিয়ে। চাওক এইটো এটা ধুনীয়া, কি ক'ম, কিবা এটা হয়, খুব ধুনীয়া কিবা এটা হয়, নাম নাজানো যিহেতু, কিবা আৰু বেছি দেৰি নকৰিলোঁ তাতো, কাৰণ আমাৰ সময় জানিছে আৰু, গতিকে আপোনালোকৰ বেয়াহে লাগিব চাগে। চলিয়ে চলতে ৰহিয়ে। Oh man, don't do that. अगर गिर गया तो बहुत भारी चुकाना पड़ेगा। क्या चुकाना पड़ेगा? कीमत। तो बी सेफ मैन। আৰু আমাৰ নিজৰ ঠাই নহয় ন, নকৰাই ভাল। এতিয়া আমি ক'বহে পাৰোঁ, আমাৰ কথা ক'ত শুনিব। চাওক না দলংখন, চাওক কি সুন্দৰ।
এই বস্তুবোৰ যে ইমান ধুনীয়াকৈ ৰাখে, ইয়াৰ মানুহখিনিৰ মানে বহুত ইয়াত মানে এইবোৰৰ লগত জড়িত হৈ থাকে। মানে কি ক'ম, আমাৰ ইয়াতো হৈ থাকিলেহেঁতেন, কিন্তু আমাৰ পাব্লিক এনেকুৱা মানে আমাৰ সৰুৰ পৰাই আমি তেনেকৈ শিকোঁ কথাবোৰ। মানে কি এইটো চৰকাৰী বস্তু, আমুক বস্তু, কিন্তু ইয়াত এনেধৰণে নহয়। ইয়াত বস্তুখিনি ট্ৰিট কৰে আমাৰ বস্তু আমি ভালকৈ ৰাখিব লাগে। কিন্তু আমি সৰুৰ পৰাই জন্মৰ পৰাই এটা শিকি আহোঁ, সেইটো চৰকাৰী বস্তু, এইটো প্ৰাইভেট বস্তু। গতিকে কি ক'ম এতিয়া, সেইটো কাৰণে আমি দলংখনত, হয়তো আমাৰ ভাৰততো এনেকুৱা দলং আছে, কিন্তু আমি ৰৈ নাচাওঁ। কিয় নাচাওঁ? কাৰণ চাফ চিকুণ নহয়, লেতেৰা। কোনোবাই ইমান বগা চিলভাৰ কালাৰৰ যদি দলংখনত কোনোবাই পিকাই থয় ন, বহুত দূৰৰ পৰাই জিলিকে, তো অভিয়াছলি লেতেৰা হ'বই, সেইটোৱে কথা। কিন্তু ইয়াত সেইটো নকৰে মানুহে। আৰু এই নদীখনৰ বিষয়ে আপোনালোকক একো নকওঁ, আপোনালোকে চাওক এবাৰ নিজেই, বিশেষকৈ ঢৌখিনি এবাৰ চাওক। মনে কৈছে গা ধুম, কিন্তু নহ'ব, বিমাৰ পৰ যাएंगे और बहुत दूर है घर। मन कर रहा है कि ठंडा ठंडा पानी से थोड़ा नहा लो, और ये पत्थर देख के याद आ गया कि किसी का सर फोड़ दूँ। क्या करूँ समझ में नहीं आ रहा है, इसलिए थोड़ा रुक ही जाता हूँ, कुछ नहीं बोलता हूँ। দেখিছে আৰু, দেৰি নকৰোঁ আৰু, এনেকৈ চাওক। লুক এট দ্য ভিউ মেন, কি ভিউ মানে বুজাব নোৱাৰোঁ। और ये हमारा कैमरामैन थोड़ा नया था, तो बहुत चेक किया है इसने, देख ही रहा है आप लोग ने कि ये बहुत कैमरा हिला रहा है, ऐसे तो नहीं होगा ना। तुम कैमरामैन नहीं हो पाएगा, तुम छोड़ दो ये जॉब। एक काम कीजिए, अभी तो नहीं चढ़ सकता है, इसलिए आप लोग इसको इग्नोर कीजिए। थोड़ा नज़ारे को देखिए, थोड़ा नज़ारे को देखिए, आप लोग इसको इग्नोर कीजिए। तो मैं गम नापाলোঁ, ই ভিডিঅ'টো কৰোঁতে তাক মই ফোনটো দিলোঁ, তো সি বহুত বেছিকৈ হিলালে। গতিকে চাই থাকক এনেকৈ আৰু, ভিউবোৰ চাওক, এই দলংখন চাওক। ভূটানৰ নাম্বাৰ প্লেটবোৰ ৰেড কালাৰৰ, আমাৰবোৰ হোৱাইট। তো মনত ৰাখিব এতিয়াৰ পৰা যে ভূটানৰ নাম্বাৰ প্লেটবোৰ ৰেড কালাৰ, আৰু নেপালৰ চাগে, একজেক্টলি গম নাপাওঁ। এই দলংখনৰ তলবোৰ চাওক, এমেজিং একদম। মানে এইবোৰ দৃশ্যবোৰ, ভিউবোৰ, আৰ্কিটেকচাৰেল ডিজাইনবোৰ, এইবোৰ শব্দৰে ডেছক্ৰাইব কৰিব নোৱাৰি। এয়া চাওক, ৰজা ৰাণী আৰু পুত্ৰ। ঠিক আছে তেনেহ'লে বন্ধুসকল, আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' আৰু আনি থাকিম।